হেল্ল' বন্ধুসকল, কি খবৰ? আপোনালোক সকলো নিশ্চয় ভালে আছে। মোৰ এটা অন্যতম ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ওলালোঁ আমি শিৱসাগৰ ফুৰিবলৈ। আমি এতিয়া গৈ আছোঁ বৰ্তমান মানকটাৰ আদি ওপৰেদি, আৰু ইয়াৰ সবিশেষ মই নিচাদেউ ল'ৰাজনৰ পৰা কিছু জানিব বিচাৰিম। এই আলিটোৰ কিছু মহত্ব আছে। মই স্থানীয় ব্যক্তি আমাৰ নিচাদেউ ল'ৰাটোৰ পৰা মই জানিব বিচাৰিম। এইটো আলি কি বুলি কয়? এইটো মানকটা আলি বুলি কোৱা হয়। মানকটা আলি। তাহানি আমি জনা শুনা মতে ইয়াতে ধৰা মানুহবিলাকৰ লগত আমাৰ আহোমৰ সৈন্য আক্ৰমণ হৈছিলে, ইয়াতে মৰাকটা ইত্যাদি কৰি এইবিলাক চলিছিলে আৰু সেইখিনি বুলি বিশেষকৈ জানো। আৰু এই চাইডতে আছে পহুগড়। পহুবিলাক ইয়াত ধৰা তাহানি ৰজা ইচ্ছামতে ইয়াত পহু খোৱা পইছে। এতিয়াও দেওহাঁহ বিল নেকি এইটো? এইটো দেওহাঁহ খোৱা হয়। ইয়াত বিভিন্ন প্ৰজাতিৰ তাৰমানে হাঁহ আহে, বিশেষকৈ ডিচেম্বৰ মাহত। এতিয়া লাহে লাহে অলপ আছেগৈ। এইখন বিল হয় ন? এইটো পহুগড় বুলি কয়। এইটো গোটেইটো এটা গড় আছিলে। এই পানীখিনি পহুখিনি ৰখাই তাৰমানে। ইয়াত কিবা চাবলগীয়া বস্তু কিবা আছে? চাবলগীয়া ইয়ালৈ চিনেমা শ্বুটিং কৰিবলৈ আহে, ভিডিঅ' বনাবলৈ আহে ইত্যাদি কৰি। সেই মানে বিভিন্ন ইয়াত প্ৰায় 4 লাখ 5 লাখৰ ওপৰত তাৰমানে হাঁহ বিভিন্ন প্ৰজাতিৰ আমি হাঁহ আপোনালোকে দেখিবলৈ পাইছে অষ্ট্ৰেলিয়াৰ পৰা বগা হৈ আছে। আমি আহি শিৱসাগৰ মাজমজিয়া পাই গ'লোহি। প্ৰথমতে আমি ৰংঘৰ অভিমুখে আগবাঢ়িলোঁ। আলসুৱা অনুভৱে তোমাকে বিচাৰে, জিয়া জিয়া মৰমে তোমাকে কাষতে। পিছফালৰ পৰা সকলোৱে ক'লে ভাল লাগিব আৰু বহুত ধুনীয়া পাইছে। আমাৰ ইয়াৰ পেহী এখনো কৈছে বহুত ধুনীয়া পাইছে বোলে, ভাল পাইছে। আৰু মানুহ কোন কোন কেনেকৈ আছে ওলাই দিলে ভাল লাগিব আৰু। আমি এতিয়া বৰ্তমান আহি আছোঁ গড়গাঁৱলৈ। আমি আহি নাজিৰা চাৰিআলি পালোহি। চাৰিআলিৰ পৰা অলপ দূৰ গৈ চুকাফাৰ এটা বৃহৎ প্ৰতিমূৰ্তি দেখিবলৈ পোৱা যাব, যাৰ উচ্চতা ৭৫ ফুট। দেখিবলৈ পাইছে আমাৰ চুকাফাক লৈ সকলো ফটোমাত ব্যস্ত। এইখন হৈছে নাজিৰাৰ দিখৌনা। এইখনৰ সম্পূৰ্ণ মেৰামতি কাম চলি আছে। গড়গাঁও কলেজ, এখন গড়গাঁও কলেজ হয়। আমি এতিয়া বৰ্তমান আহি পালোহি কাৰেংঘৰলৈ যোৱা মূল প্ৰৱেশ দুৱাৰখন। আমি পাই গ'লোহি কাৰেংঘৰ। এতিয়া আমি গাড়ীৰ পৰা সকলো নামি লৈ এতিয়া আমি টিকেট কাউণ্টাৰলৈ যাম। অলপ এটা কথা, আজিকালি টিকট অনলাইনতে সংগ্ৰহ কৰিব লাগিব। বৰ্তমান আমি আহি পাই গ'লোহি কাৰেংঘৰ। কাৰেংঘৰত সকলোৱে আমাৰ ফটোমত ব্যস্ত এতিয়া, গতিকে মই আপোনালোকক কিছু দৃশ্য দেখাবলৈ চেষ্টা কৰিম। ব'লক, ওপৰলৈ আহি আছোঁ। ফটো মাৰি ল'লোঁ ধুনীয়াকৈ। ফটো মৰাৰ পিছত এতিয়া আমি বৰ্তমান ওপৰলৈ যাম। এতিয়া ওপৰৰ দৃশ্য দেখাবলৈ চেষ্টা কৰিম। আমি এতিয়া ওপৰলৈ গৈ আছোঁ। লাহে লাহে আন্ধাৰ খটখটি বগাই খুব ভাল পাইছে। আয়ো এয়া পৰি গৈছে, আমাৰ পেহীটো পৰি গৈছে খটখটিত বগাই। সেইখিনিয়ে আৰু ভিতৰৰ দৃশ্য। এতিয়া আমাৰ ফটোশ্বুট পৰ্ব চলি আছে।
এই আমাৰ ওপৰলৈ আহিব নোৱাৰি এই দুগৰাকী দখা ওপৰ তলৰ পৰা চাই আছে আমাৰ ওপৰলৈ এই দুগৰাকী দখা দেখোঁ। এতিয়া আমি কাৰেংঘৰৰ পৰা ওলাই লৈ ধুনীয়াকৈ কুঁহিয়াৰ এগিলাচ খাই ল'লোঁ। দাদাজনে ইমান ধুনীয়া মিঠা কুঁহিয়াৰ খোৱালে নহয়, খাই বহুত ভাল লাগিলে। এতিয়া আমি তলাতল ঘৰৰ অভিমুখে যাওঁ ব'লক। পাই গ'লোহি তলাতল ঘৰ। এয়া আমি তলাতল ঘৰত প্ৰৱেশ কৰিছোঁ। মই এতিয়া বৰ্তমান আহি পালোহি জুমস্কায়া কাৰ গম পায়নে? সেই যে উইংছ অফ হাজৰিকা তেখেতৰে এইখন জুমস্কায়াখন। আমি ফুৰি মেলি লৈ গোলাঘাট পালোঁগৈ। গোলাঘাট হোমটাইত মোৰ মাহী ঘৰ, গতিকে মাহী ঘৰলৈ এপাক নহাকেনো কেনেকৈ থাকোঁ। শিৱসাগৰৰ পৰা গোলাঘাটলৈ বেছি কম দূৰত্ব নহয়, 2 ঘণ্টা বাট হয়। গতিকে শিৱসাগৰৰ পৰা বুলি আমি গোলাঘাটলৈ ৰাওনা কৰিলোঁ। মাহী ঘৰত গৈ আমি ধুনীয়াকৈ এসাঁজ তৃপ্তিৰে খালোঁ। খাই বৈ আকৌ আমি আহি জাজিত সোমালোঁ। ভিডিঅ'টো কেনেকুৱা পালে জনাবচোন। ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। গতিকে ভিডিঅ'টো বৰ বেছি দীঘলীয়া নকৰোঁ, ইমানতে সামৰণি মাৰোঁ। ধন্যবাদ। জয় আই অসম।